হাই গাইজ, মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এইটো দেখা পাইছে, এইটো মচুৰ দাইল হয় আৰু এইটো এটা বেলেগ মিক্স দাইল লৈছোঁ। ইয়াত বন্ধাকবি লৈছোঁ, জলকীয়া, পিঁয়াজ, নৰসিংহৰ পাত, আদা, নহৰু। এইটো মই আজি বনাম পকৰা। চাই থাকিব ভিডিঅ'টো সকলোকে। এইখিনি মই এতিয়া প্ৰথমতে পিচি লওঁ। এইটো মই দালি ইয়াতে পিচি লৈছোঁ আৰু পিঁয়াজটো মিহি মিহিকৈ কাটি লৈছোঁ, নৰসিংহৰ পাত কাটি লৈছোঁ, জলকীয়াটো কাটি লৈছোঁ, আদা নহৰু পিচি লৈছোঁ। ইয়াতে মই বন্ধাকবিটো একদম মিহি মিহিকৈ কাটি লৈছোঁ সৰু সৰুকৈ। আৰু মই ইয়াতে বেচন নিদিওঁ, মই চাউল গুড়ি এইটো মই পিচি লৈছোঁ। চাই থাকিব ভিডিঅ'টো। মই আজি দালি পকৰা কেনেকৈ বনাওঁ, এটা পকৰা বনাওঁ, এটা বন্ধাকবি দালি আৰু এটা দালি পকৰা। মই বন্ধাকবিখিনি ঢালি লৈছোঁ ইয়াতে, লগত গোটেইখিনি মিহলি কৰিব কাৰণে। এতিয়া মই দিছোঁ দালি পিচি ৰাখিছিলোঁ, মিক্স কৰি এই দালিখিনি দিছোঁ। মই দালি দি দিছোঁ। দালিটো মই বেছি পিছা নাই, আধা পিছা কৰিছোঁ। এতিয়া দি দিম মই ইয়াতে চাউলৰ গুড়ি পিচি ৰাখিছিলোঁ মই চাউলৰ গুড়িটো। এতিয়া দি দিলোঁ ইয়াতে মই পিঁয়াজ ঢালি দিলোঁ। এতিয়া মই আদা নহৰু অলপ পিচি ৰাখিছোঁ, এইখিনি বেছি দিয়া নাই, অলপ দিছোঁ। আৰু লগতে দি দিলোঁ কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ, সেইখিনি দি দিলোঁ। এতিয়া দি দিম নৰসিংহৰ পাত, গোটেইখিনি দি দিলোঁ। আৰু এতিয়া লাষ্টত দি দিলোঁ নিমখ, লগতে হালধি দি দিলোঁ। বিশেষ বেলেগ মছলা একদম একো এড নকৰোঁ, এনেকৈ বনাম। চাই থাকিব ভিডিঅ'টো। মই এতিয়া গোটেইখিনি একেলগত মিহলি কৰি ল'ম। চাই থাকিব। গোটেইখিনি মই এনেকৈ মিহলি কৰি লৈছোঁ। 5 মিনিট এনেকৈ থৈ দিম মিহলি কৰি কিনে। কেৰাহী গৰম হৈ গ'ল, ইয়াতে মই তেল ঢালি দিছোঁ। তেল গৰম হৈ গ'ল, এতিয়া মই ইয়াতে এইখিনি মিহলি ৰখাখিনি এটা এটা কৰি বনাই ল'ম পকৰাটো। একদম কম জুইত ফ্ৰাই কৰিব লাগিব পকৰাটো, নহ'লে ভিতৰত কেঁচা থাকিব। এইটো শাক পকৰি ভাজি আছোঁ মই সৰু সৰুকৈ। মোৰ বন্ধাকবি আৰু দালিৰ লগত পকৰাটো হৈ গ'ল। এতিয়া মই আৰু একবিধ পকৰা বনাম, অকল দালি দি কিনে। চাই থাকিব। এইটো চাক কালাৰটো কেনেকৈ হৈছে। এইটো মই অকল দালিটো পকৰা বনাম যে, সেইটো মই এইটো দালিটো লৈছোঁ আৰু চাউল গুড়িটো দিছোঁ। আৰু এটা চেম দিম, জলকীয়া, আদা, নহৰু আৰু পিঁয়াজ আৰু লগতে নৰসিংহৰ পাত আৰু হালধি নিমখ। বেছি দীঘল হৈ যাব ভিডিঅ'টো, সেইটো নেদেখাওঁ। ইয়াতে মই গোটেইখিনি একেলগত দি দিলোঁ, আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু ইয়াতে দিছোঁ হালধি, নিমখ। এতিয়া মই গোটেইখিনি একেলগত মিহলি কৰি ল'ম। চাই থাকিব। ইয়াতো মই দালি আৰু পিঁয়াজৰ পকৰিটো বনাই আছোঁ। আৰু ইয়াৰ লগত খাবৰ কাৰণে চাটনি এটা বনাম। এইটো ইয়াতে বিলাহী পুৰি আছোঁ, বিলাহী চাটনি এটা বনাম। এইটো চাট
চচো আছে লগতে, কিন্তু এইটো জ্বলা চাটনি এটা বনাম লগতে। আজি বৰষুণ দিয়াৰ কাৰণে বনাইছোঁ। আপোনালোকে ঘৰত এনেকৈ বনাই খাব, ঠাণ্ডা বতৰত খাব বেছি ভাল লাগে। এইটো মোৰ বন্ধাকবি দালি আৰু অকল দালি পিঁয়াজৰ পকৰা হৈ গ'ল। এইটো চাক, আপোনালোকে এনেকৈ ঘৰত বনাই খাব। কেতিয়াবা ঠাণ্ডা অলপ ঠাণ্ডা পৰিলে, বৰষুণ দিলে। আৰু এই পকৰাটোৰ লগত খাবৰ কাৰণে ইয়াতে মই চচ লৈছোঁ, আৰু এইটো এটা মই বিলাহী পুৰি কিনে চাটনি বনাই লৈছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ব্লগটো ইমানতে।